বিবাহ বিচ্ছেদ হৈ যোৱা ল'ৰা বা ছোৱালীসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড আসসালামু আলাইকুম। সকলোক মোৰ আৰু এটা মিনি ব্লগলৈ ৱেলকাম জনাইছোঁ। মানুহ জীয়াই থাকিবলৈ হ'লে মৃত্যুৰ আগলৈকে কিবা নহয় কিবা এটা কাম কৰিবই লাগে। গতিকে মই ৰাতিপুৱাতেই মোৰ কামটো আৰম্ভ কৰিবলৈ লৈছোঁ। গছ এটা ডাঙৰ দীঘল কৰিবলৈ হ'লে যেনেকৈ সাৰ বা পানীৰ প্ৰয়োজন, ঠিক একেদৰে মানুহে গন্তব্য স্থান পাওঁতে বহুত কষ্ট আৰু মনোযোগ তাৰ প্ৰয়োজন। মনোযোগ দি কষ্ট কৰিলেহে আপুনি আপোনাৰ গন্তব্যস্থান পাবলৈ বেছি সময় নালাগে। প্ৰতিদিনে ৰাতিপুৱা আমি যেনেকৈ সূৰ্যৰ পৰা পোহৰৰ ৰেঙনি পাওঁ, ঠিক একেদৰে জীৱনেও আমাৰ পৰা প্ৰতিদিনে আশাৰ ৰেঙনি বিচাৰে। গতিকে মই ভাবোঁ আমি সকলোৱে সৰু সৰু আশাৰ ৰেঙনি লৈ জীৱনৰ গন্তব্যস্থানত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব লাগে যে জীৱন পাৰ কৰিবলৈ হ'লে বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হ'বই। মানুহৰ জীৱন ইমান সহজ নহয়। মানুহে জীৱনক সহজভাৱে গঢ়ি তুলিব লাগে। মই সৰু থাকোঁতে ভাবিছিলোঁ যে মানুহে নিমিষতে কিয় নিজৰ জীৱনক ধ্বংস কৰি পেলায়। কিন্তু মই আজিকালি এনেকুৱা কিছুমান পৰিস্থিতিত দেখা পাই গম পাইছোঁ আচলতে কিয় এজন পুৰুষ বা মহিলাই কোনো দুখ নকৰাকৈ নিজৰ বিবাহ বিচ্ছেদ কৰি লয়। বা কেতিয়াবা আমি শুনিবলৈ পাওঁ মানুহজন বা মানুহজনীৰ ভাল নাছিল কাৰণে বিবাহ বিচ্ছেদ হ'ল। কিন্তু মই ক'ম এইখন পৃথিৱীত কোনোৱেই ভাল নহয়। আপুনি আপোনাৰ লগৰীয়াজনক ভাল কৰিবই লাগিব। আপুনি যেনেকুৱা ধৰণৰ আচৰণ মানুহৰ লগত কৰিব, মানুহেও আপোনাক একেধৰণৰ আচৰণ কৰিব। গতিকে মই বিশ্বাস কৰোঁ আপোন ভালেই জগত ভাল আৰু আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। মই বিবাহ বিচ্ছেদ হোৱা লোকক বা বিবাহ বিচ্ছেদ নোহোৱা লোকক এটাই কওঁ, চৰাইবোৰে কেতিয়াও গছৰ ডাল ভাঙি পৰিব বুলি ভয় নকৰে। চৰাইবোৰে কেতিয়াও গছৰ ডালৰ ওপৰত বিশ্বাস নকৰে। সকলো সময়তে চৰাইবোৰে সিহঁতৰ বিশ্বাসটো নিজৰ পাখিৰ ওপৰতে কৰে। গতিকে মই ভাবোঁ বেলেগৰ ওপৰত বিশ্বাস নাৰাখি নিজৰ ওপৰত ৰাখিব লাগে। তেতিয়াহ'লে দেখিব জীৱনত আৰু আগুৱাই যাবলৈ সক্ষম হ'ব। জীৱনত সেইজন ব্যক্তিৰ কাৰণে কেতিয়াও দুখ নকৰিব যিজনে তোমাৰ দুখক নাটক বুলি ভাবে। কাৰণ তেওঁ যদি তোমাৰ দুখ বুজি পালেহেঁতেন তেতিয়াহ'লে তোমাক কেতিয়াও দুখ নিদিলেহেঁতেন। গতিকে মই এটাই ক'ম, ড'ন্ট ইনভেষ্ট ইয়ৰ ভেলুৱেবল টাইম ফৰ দ্য ৰং পিপল। ইফ ইউ ইনভেষ্ট ইয়ৰ ভেলুৱেবল টাইম ফৰ দ্য ৰং পিপল, আনডাউটেডলি দে উইল ব্ৰেক ইউ।